নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম। আজি ভাবিছোঁ এটা লং ব্লগ বনাওঁ। আজি মই দিনটোত কি কৰোঁ এয়া প্ৰথমতে চাহ লৈছোঁ। মোলৈ নহয় দেই, আমাৰ মানে কাম কৰা যিজন ককা আছে, চাহ পৰি গৈছিলে, কাম কৰা যিজন ককা আছে সেই ককাক চাহ দি থৈ আহোঁগৈ। অকণমান ওচৰতে আছে, ৰ'ব চাহটো দি থৈ আহোঁগৈ। আৰু আজি মানে এতিয়া আমি যাম চাৰিদিনা ধোৱালে, মানে মোৰ লগৰ এজনী ভনীয়েক বিয়া হ'ল, তাই চাৰিদিনা ধোৱা আছে। দেখিবলৈ জখিনী লাগিছে এয়া, সেইকাৰণে চাৰিদিনা ধোৱালে যাম। এতিয়া পটাপট চাহ দি থৈ আহোঁগৈ, তাৰপৰা গা পা ধুই ওলামগৈ। ব'লক নহ'লে ব্লগটো ষ্টাৰ্ট কৰোঁ। এয়া চাহ আৰু ইডলি আছে, আৰু এয়া আহিছোঁ কোনটো দিছে হৈয়া ককা। একদম পিছফালে আহি গৈছোঁ। অ' ককা, এইফালে ককাক চাহ দিলোঁ। আৰু ইমান ৰ'দ দিছে নহয় আজি, একদম পূৰা টিকাফটা ৰ'দ ওলাই গৈছে। আজি বহুত ৰ'দ দিছে গাইছ, মোৰ চকু মুট খাই গৈছে। ব'লক এতিয়া ঘৰলৈ যাওঁ জল্দি নহ'লে মায়ে একদম ঠিকছে গালি দিব মোক। গাইছ একদম গা পা ধুই ওলাই আহিহে ভিডিঅ' অন কৰিছোঁ, নহ'লে মোক মায়ে বেয়া গালি দিব। নহ'লে মোৰ সদায় লেজি হয়। এয়া মোৰ ওলাই হৈ গ'ল, কিন্তু আজি মাহে লেজি, মা এতিয়ালৈকে হোৱাই নাই ওলাই। মোৰ ওলাই হৈ গ'ল। এতিয়া আমি যাম চাৰিদিনা ধোৱাবলৈ। আমাৰ এয়া মালিনী লাগি আছে। কি কৰিছে বাইদেউ আপুনি? বেয়া পাত উঠাইছে। আপোনালোকে কণ্টেক্ট কৰিব বিচাৰিলে কৰিব পাৰিব। এনেকুৱা মালিনী এইবোৰ ফ্ৰীতে দিয়া মালিনী মানে। কালি সেই ডাঙৰ এহাল বিকি আৰু সৰু বাঁহৰ তিনিটাহে আছে। বেছি নাই এইবাৰ মানে দিলে। হাই, এয়া আমাৰ কইনা বায়েক এফালে গা ধুৱাই আছে, আৰু আমি দুজনী বহি চাই আছোঁ। কোৱা, তোমাৰ আজি এক্সপিৰিয়েঞ্চ কেনেকুৱা? কি ক'ব, ধেৰ মানুহ আহিছে, মানে আজৰি হোৱা নাই মানে কামত। কি কৈছোঁ আৰু বহুত কাম কৰিছে। কইনা বায়েকক খং উঠি গৈছে, সেইফালে ধুৱাই আছে, পূৰা বিয়ানাম গাই আছে, আৰু আমি চাই বাহাদুৰ হৈছে আছোঁ। বোলে, বাহাদুৰ হৈছে। আমাৰ আকৌ দুইজনী গা ধুৱাই একে জেগাত। আমাৰ কইনা সজাই হৈ গ'ল। মই সজালে বেয়া গমিছে, ঘামি আমাৰ গ'লোগৈ। বাইদেউ সজাইছে, মেকআপ আৰ্টিষ্ট। হায়াৰ কৰি মাতিছে আজি মোক। ফিজ এটা দিবি মোক কইনা সজাই দিয়া। খালি ভিডিঅ'হে কৰা নহ'ল। সঁচাকৈ গম উঠিছে। দুজনী কথা পতা দেখিবই নোৱাৰে। ঘৰতে আছা নেকি? এয়া পানী ইয়াত সেইফালে গাইছ, এয়া অকণমান আগত পালোহি, মানে এই জাষ্ট মুখ হাত ধুই আহিছোঁ। তাৰপৰা আহি ইমান গৰম আজি। এতিয়া ভাবিব লাগিব কি কৰোঁ মই, যদি একো কাম নাই। কামটো এনেও নাহেই বাৰু। এতিয়া মোৰ মোবাইল চাই হৈ থাকিম আৰু। আজি ভাতো খোৱা নাই, ভাতটো অকণমান দেৰিকৈ খাম। মোৰ তাত খাই পূৰা পেট ভৰি আছে। এয়া এতিয়া খাম মই ভাত। এয়া আলু পিটিকা, এয়া কিবা চাটনি আৰু লগতে দালি আছে। আৰু এতিয়া পূৰা টাইম হৈছে 3টা, আৰু এতিয়াহে খাম মই ভাত। এয়া এতিয়া খাম আমি ভাত। এয়া আছে গাজৰ, আলু, বিলাহী ভাজি, এয়া দালি, আৰু এয়া কণী বইল। হাই গাইজ, সেইদিনাখনি ভ্লগটো মই 26 তাৰিখে আৰম্ভ কৰিলোঁ, আৰু আজি একদম 29 তাৰিখ হ'লে মই ভ্লগ শেষে কৰিব পৰা নাই। আৰু আজি মই সেই যে 4 দিনা ধোৱালে গৈছিলোঁ, আজি যাম 7 দিনা ধোৱালে। ভাবিলোঁ সেইকাৰণে আজি দিনটো আপোনালোকক দেখাই দিওঁ। আৰু এয়া ৰাতিপুৱা এতিয়া বাজিলে 10টা। মই গা পা ধুই কৰি আজৰি হ'লোঁ বাৰু। বাকী এতিয়া ব্লগ দিনটো ষ্টাৰ্ট কৰোঁ। আমি এয়া বিয়া ঘৰলৈ আহি গ'লোঁ। এইফালে মা আৰু মই আজি পূৰা পিংক কালাৰ। মা বেবী পিংক, মই পূৰা ডাৰ্ক পিংক হৈ আহিছোঁ। এয়া গাইজ ফটো চলিছে, ফটো শ্বুট। আমাৰ কইনা বায়েকক ফটো মাৰি দিছোঁ। এইফালে আমাৰ মৰমৰ পঞ্চী পৰি, সেইবাৰ মেট্ৰিক দিছিল, আমি পাৰ্টি খাবলৈ যাওঁ এবাৰ ৰিজাল্ট দিয়া। আৰু এইফালে বিয়া ঘৰ, আমি এতিয়া ফটো মাৰি আছোঁ। কিন্তু মই পচেই নাজানো। প'ষ্ট নাজানে, আমাৰ ফটো প'জ শিকাইছোঁ দেই। আমি কেমেৰামেন, আমি দুজনী কেমেৰামেন, আৰু আমাৰ আজি মডেল মানে।
এয়া গাইজ জাষ্ট বিয়াৰ পৰা আহি পাইছোঁ। ইয়াৰ পিছৰখিনি মোৰ ভালকৈ ভিডিঅ' কাৰণে হ'ল মানে মোৰ লাজ লাগিলে গৈ পেলাই। আৰু এয়া ঘৰলৈ আহিলোঁ, এতিয়া পূৰা সলাই কৰি হৈ গ'ল। এতিয়া মই অকণমান শুম। এই বতৰটো বহুত বেছি বেয়া হৈছে, বহুত মানে কি আৰু চিপচিপকৈ বৰষুণ দি আছে। বাকী আজিৰ ভিডিঅ'টো আছিলে ইমানেই, আকৌ লগ পাম, বাই।